নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰে পৰা আপোনালোকে বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখন এক নতুন ৰূপত দেখিবলৈ পাব। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। আপোনালোক সকলোৰে জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট আজিৰ পৰা এক নতুন ৰূপত। আজিৰে পৰা আপোনালোকে SI প্ৰীতম ছাৰ আৰু বিউটি বাইলুঙকো দেখিবলৈ পাব এক নতুন ৰূপত। ধাৰাবাহিকখনৰ সময়সীমাও সলনি কৰা হৈছে। আধা ঘণ্টাৰ সলনি আজিৰে পৰা আপোনালোকে 1 ঘণ্টাৰ বাবে উপভোগ কৰিবলৈ পাব জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট। সকলোৱে আগ্ৰহেৰে ৰৈ আছে প্ৰিয় ধাৰাবাহিকখন চাবলৈ। বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনৰ আপোনালোকৰ প্ৰিয় অভিনেতা অভিনেত্ৰী কোনকেইগৰাকী কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। যদিহে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।